তো ৰাইজসকল আজি বিপুৰীয়া হতে কাক লগ পাই গলো চাওক গাইছ চাওক গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা। ৰাতিপুৱা প্ৰায় 4টা বজাতে উঠিলো আৰু পৰিৱেশটো মজাকে চালো। আজি হৈছে 2 জুলাই গম পাইছে। বাকী ৰাইজসকল বতৰটো অলপমান বৰষুণো দি আছে, তো ভাতকেইটা খাই মই ওলাই ললো বিপুৰীয়া বুলি। মানেতো বাৰু পিছতে কৈ আছো, তো পোন প্ৰথমতে ঘৰৰ পৰা ওলাই লৈ ৰ'ব। তো স্কুটিখন নিলোহেঁতেন, কিন্তু বতৰটো ইমান ভাল নহয়, গতিকে আজি চাইকেল চলাবও মন গৈছে। বলকচোন যাওঁ চাইকেল লৈ না কি। বাৰু মই বাৰু অকলে নাযাওঁ, দীপক আৰু ৰূপজ্যোতি মানে দুজন আহি পাঁচালি ৰখি আছেহি। তো গতিকে মই যাবই লাগে। তো আহিও পাই গলো, সিহঁতি ইয়াতে ৰখি আছিলে। তো তাৰপিছতনো কি আৰু বৈদ্যা কথাটো শুনক। মানে ৰাইজসকল যিহেতু কলেজ খুলিব হৈছে, গতিকে আমাৰতো ড্ৰেছ পাতিটো লাগিব। তো ড্ৰেছ পাতিৰ সন্ধানতে মানে আমি ভাবিছো চাৰ্টটো চিলাবলৈ দিম আৰু পেণ্ট এটা ধুনীয়াকে কিনি ল'ম। তো তেনেকে বুলিয়ে আহিছো আৰু তাকে কি হয় বলকচোন। বাকী ৰাইজ দোকানটো আহি পালো আৰু ইয়াত ধুনীয়াকে ক'লো কথাবিলাক, তাৰপিছত জোখ মাখ ল'লে আৰু ধুনীয়াকে ইয়াত লিখি ল'লে। বাকী কি আৰু সেইটো 2 দিনমান লাগিব, যিহেতু আমি ওলাই দিলো দোকানৰ পৰা। বাকী প্ৰথম কামটো হৈ গ'ল। তো 2 নম্বৰ কামটো হৈছে বেংকলৈ যোৱা, গতিকে বেংকলৈ বুলি আহিলো। আৰু মোৰ বাৰু কাম বেংকত কামটো আছিলে ৰূপজ্যোতিৰ, আৰু লগতে অলপ দেৰি থাকি তো সেই কামটো কৰি ল'লো। তো তাৰপিছত অলপমান ৰখো যে লগ পাই গ'লো পুষ্পা ট্ৰান্সপৰ্টৰ দাদা। বহুত দিনৰ পৰা মই দেখিয়ে আছিলো, আমাৰ সেইফালে অহা যোৱা কৰিয়ে থাকে, কিন্তু আজিলৈকে লগ পোৱা নাছিলো। তো আজি লগ পাই বহুতেই বেছি ভাল লাগিল। বাকী এইখনে গাড়ী চাওক পুষ্পা 4। বাকী ৰেছ অবিনাশ দাই কৈছে মানে গাড়ীখন মানে বনাবলৈ আহিছিলো, তো তেনেকেও ক'লে। বাকী ৰেছ পটককে দেখি গ'লো, যিহেতু আমি ধুনীয়াকে ফটোও মাৰি ল'লো। তো বাকী সিমানেই আৰু দিয়ক, লগ পাই বহুতেই বেছি ভাল লাগিল। তো বাকী ঘৰলৈ যাবলৈ ওলালো, সেইটো চাইডে পাণ খাই আমিও ঘৰলৈ বুলি আহিলো। আজিলৈ মানে পুনৰ লগ পাম।